মোৰতো সমষ্টি 14 চিৰাংদুৱাৰ তাতে মই খেলিম। চিৰাংদুৱাৰত তেখেতক মই স্বাগতম জনাইছোঁ আৰু ইলেকশ্যন ভালকৈ হ'ব, তেখেতে হাৰিব, টপলা টপলি লৈ পেলাই আকৌ নিজৰ ঘৰত গুচি আহিব লাগিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি সমষ্টিত খেলিব তাতে ময়ো খেলিব বিচাৰোঁ। ইয়াৰ কাৰণে মোৰ এই প্ৰপ'জালটো এপ্ৰুভ কৰিব লাগে যে দেৱৰগাঁও সমষ্টিত য'ৰ পৰা হাগ্ৰামা মহিলাৰী খেলিব বা তেখেতৰ সমষ্টি তাতো মোক কেণ্ডিডেট হিচাপে যেন ঘোষণা কৰে। ভালেই নিৰ্বাচনৰ বঁটা বৈ আছে, বিভিন্ন দল সংগঠন এতিয়া নামি পৰিছে, নেতাসকল আহি আছে আৰু এটা ভাল নজৰত আহিছে যে আগৰ দিনবোৰত নিৰ্বাচনত আমি ডাঙৰ ডাঙৰ দলবোৰক আমি বেছি দেখা নাছিলোঁ। এইবাৰ কিন্তু নেশ্যনেল দল, ডাঙৰ ডাঙৰ দলবিলাকো ইয়াত পাৰ্টিচিপেট কৰিবৰ কাৰণে আহিছে। গতিকে ভাল লাগে, ডেম'ক্ৰেটিক ছিষ্টেম আমাৰ BTCত ফুল দমত ভালকৈ চলি আছে। আৰে মোৰতো সমষ্টি 14 চিৰাংদুৱাৰ তাতে মই খেলিম। হাগ্ৰামা মহিলাৰী দেৱে ৰণসংকাৰ দি পেলাই কাম্পা বৰগীয়াৰীক বিচাৰি বিচাৰি ওদালগুৰিৰ পৰা চিৰাং, কোকৰাঝাৰ, বাক্সা তেখেতে কৈ আছিল ক'ত লুকাই আছে। সেইদিনা শান্তিপুৰত গৈ 14 চিৰাংদুৱাৰ সমষ্টিত গৈ পেলাই তেখেতে মোৰ ওপৰত বেয়া বেয়া কথা কৈ পেলাই কৈছে যে কাম্পা বৰগীয়াৰীক যেনে প্ৰকাৰে হাৰাব লাগে আৰু ইয়াৰ কাৰণে মই নিজেই চিৰাংদুৱাৰত খেলিম বুলি তেখেতে ঘোষণা কৰিছে। ভাল, চিৰাংদুৱাৰত তেখেতক মই স্বাগতম জনাইছোঁ আৰু ইলেকশ্যন ভালকৈ হ'ব, তেখেতে হাৰিব, টপলা টপলি লৈ পেলাই আকৌ নিজৰ ঘৰত গুচি আহিব লাগিব। এতিয়া কথাটো হৈছে ময়ো আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে মই তেখেতে যেনেকৈ চিন্তা কৰিছে ময়ো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি সমষ্টিত খেলিব তাতে ময়ো খেলিব বিচাৰোঁ। ইয়াৰ কাৰণে মোৰ এই প্ৰপ'জালটো এপ্ৰুভ কৰিব লাগে যে দেৱৰগাঁও সমষ্টিত য'ৰ পৰা হাগ্ৰামা মহিলাৰী খেলিব বা তেখেতৰ সমষ্টি তাতো মোক কেণ্ডিডেট হিচাপে যেন ঘোষণা কৰে।